এই মুহূৰ্তত দিবলৈ আন এক গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ 30 ছেপ্টেম্বৰ অন্তিম তাৰিখ বিনামূলীয়াকৈ কৰক আধাৰ কাৰ্ডৰ আপডেট 30 ছেপ্টেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ কৰিব লাগিব আধাৰ কাৰ্ডৰ আপডেট আপোনাৰ শিশুটিৰ আধাৰ বায়োমেট্ৰিক আপডেট কৰাটো প্ৰয়োজনীয় বায়োমেট্ৰিক আপডেট অহা 30 ছেপ্টেম্বৰলৈকে বিনামূলীয়া কৰা ঘোষণা কৰা হৈছে আধাৰ কেন্দ্ৰলৈ গৈ সন্তানৰ আঙুলিৰ ছাপ আৰু চকুৰ স্কেন কৰিব লাগিব শিশুৰ যিকোনো কামতে এতিয়া আধাৰ কাৰ্ড হ'ব জৰুৰী নথিপত্ৰ গতিকে 5 আৰু 15 বছৰ বয়সৰ শিশুৰ আধাৰ আপডেট বাধ্যতামূলক কৰা হৈছে ইউআইডিৰ তৰফৰ পৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ জাননী 30 ছেপ্টেম্বৰৰ ভিতৰত ফ্ৰীতে এই কাম নকৰিলে ভৰিব লাগিব চাৰ্জ 30 ছেপ্টেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ নকৰিলে তাৰ পিছত ভৰিব লাগিব অতিৰিক্ত টকা এই ডাঙৰ খবৰ পুনৰ জনাইছোঁ আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ 30 ছেপ্টেম্বৰ অন্তিম তাৰিখ বিনামূলীয়াকৈ কৰক আধাৰ কাৰ্ডৰ আপডেট শিশুৰ যিকোনো কামতে এতিয়া আধাৰ কাৰ্ড হ'ব জৰুৰী নথিপত্ৰ গতিকে 5 আৰু 15 বছৰ বয়সৰ শিশুৰ আধাৰ আপডেট কৰাটো বাধ্যতামূলক কৰা হৈছে ইউআইডিৰ তৰফৰ পৰা জাৰি কৰা হৈছে গুৰুত্বপূৰ্ণ জাননী